মা দেউতা হ'ল আমাৰ জীৱনদাতা, পালনকৰ্তা আৰু জীৱনৰ দিশ নিৰ্ণয়কাৰী। মাক দেউতাকে বহুত কষ্ট আৰু ত্যাগৰ বলত ল'ৰা ছোৱালীক জন্ম আৰু ডাঙৰ দীঘল কৰে। সেই ক্ষেত্ৰত মাকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। মাকেই সন্তানক সৰ্বপ্ৰথমে শিক্ষা প্ৰদান কৰে। সেয়ে কোৱা হয় সন্তানৰ প্ৰথম শিক্ষাৰ কঠীয়াথলী ঘৰখন আৰু সৰ্বপ্ৰথম শিক্ষকগৰাকী হ'ল মাকগৰাকী। সন্তানৰ শিক্ষা, জ্ঞান, সামাজিক সাংস্কৃতিক সকলো দিশৰ প্ৰথম অংকুৰণ হয় ঘৰখনৰ পৰা। মাক দেউতাকে ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনোৱা কৰোৱাৰ পাছত জীৱনটো সুপ্ৰতিষ্ঠা লাভ কৰাৰ সপোন দেখে। সেয়ে সন্তানে নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিবৰ বাবে যিমান দুখ কষ্ট কৰে বা চিন্তা কৰে, তাতোকৈ মাক দেউতাকে নিজৰ সন্তানৰ জীৱনটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বহুগুণে চিন্তা কৰে। বৰ্তমান সময়ত সন্তানবোৰে গুৰু গোসাঁই নমনা স্বভাৱৰ বুলি প্ৰায়েই অভিযোগ উঠা দেখা যায়। দায়িত্বহীন, উশৃংখল আৰু বেপেৰুৱা চৰিত্ৰলৈ বিভিন্ন অকাৰ্য কৰে। মদ, ভাং, চিগাৰেট, ড্ৰাগছৰ দৰে অপকাৰী দ্ৰব্যৰ কবলত পৰি যুৱ প্ৰজন্মবোৰ উচ্ছন হৈ গৈছে। মাক দেউতাকক দাবী ধমকি দি টকা পইচা লুট কৰে, ঘৰ দুৱাৰ মাটি বাৰী বিক্ৰী কৰি দিয়ে। বিভিন্ন অনৈতিক আৰু অসামাজিক কামত জড়িত হৈ পৰিয়াল, অভিভাৱকৰ সন্মান আদৰ্শবোৰক ধূলিচ্ছাত কৰে। সেয়ে তেনেবোৰ সন্তানৰ পৰা মাক দেউতাকে বহুত দুখ কষ্ট অপবাদ আদি ভোগ কৰিবলগীয়া হয়। মাক দেউতাকে নিজৰ সন্তানক লৈ দেখা আশা সপোনবোৰে কলিতে মৰহি যোৱা দেখি হাইৰাণ হয়। মাক দেউতাকৰ ভাৱনা, চিন্তা, ধ্যান ধাৰণা আদিবোৰৰ লগত সন্তানৰ ভবা চিন্তাবোৰ নিমিলিবও পাৰে। কাৰণ পিতৃ মাতৃৰ যুগ আৰু সময়টো বৰ্তমানৰ তুলনাত বহুত বেলেগ আছিল। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰে আগতকৈ বহু দিশত সলনি কৰিছে। যিহেতু সমাজ সময়ৰ লগত সংগতি ৰাখি মানুহৰ ধ্যান ধাৰণাসমূহ গঢ়ি উঠে, সেয়ে মাক দেউতাকৰ ধ্যান ধাৰণাৰ লগত তেওঁলোকৰ সতি সন্ততিৰ ধ্যান ধাৰণাসমূহ বেলেগ হয়। সেই চিন্তাধাৰণাৰ তফাতৰ ফলত কেতিয়াবা মাক দেউতাক আৰু সন্তানৰ মাজত বিভেদৰ সৃষ্টি হ'ব পাৰে। সেয়ে এনেবোৰ পৰিস্থিতিত আমি আমাৰ পিতৃ মাতৃৰ ধ্যান ধাৰণা সমূহক সন্মান জনোৱাৰ লগতে বৰ্তমানৰ ধ্যান ধাৰণাসমূহকো বিলাই দিবলৈ সচেতনতাৰে আগবাঢ়িব লাগিব। পিতৃ মাতৃসকলে সন্তানৰ বাবে মিনিটে ছেকেণ্ডে প্ৰতিটো পলে অনুপলে চিন্তা কৰি থাকে। কি খাইছে, কি কৰিছে, ক'ত গৈছে, কাৰ লগত আছে ইত্যাদি ইত্যাদি অনেক ৰকমৰ চিন্তা ভাৱনাসমূহ কৰে। কোনোদিনে নিজৰ সন্তানক লৈ বেয়াকৈ বা অহিত চিন্তা চৰ্চা কৰিব নোৱাৰে। এনেহেন পিতৃ মাতৃক সন্তানে উপযুক্ত সন্মান শ্ৰদ্ধা কৰিব নজনাটো কিমান পৰিতাপৰ বিষয়। ক'ৰবালৈ যাবলগীয়া হ'লে মাক দেউতাকক কৈ যোৱা, অনুমতি লোৱা, সেৱা কৰা আদি ধৰণৰ দৃশ্য বা মানসিকতা আজিকালি বিৰল। বৰ্তমান সময়ত মোবাইল ফোন, কম্পিউটাৰত গেম খেলি ফেচবুক, হোৱাটছআপ আদিত ব্যস্ত থাকি নিজৰ মা দেউতা, আত্মীয় স্বজনৰ লগত একান্ত মনে কথা পতা, সুখ দুখৰ খবৰ লোৱা, একেলগে খোৱা বোৱা আদি দেখিবলৈ পোৱা নাযায়। ৰোগী আৰু বয়সস্থ মাক দেউতাকক এলাগি হৈ নিসংগতা আৰু দুখ চিন্তাৰে ভুগি থাকে। বৃদ্ধ ককা আইতাৰ কোলাত বহি নাতি নাতিনীয়ে সাধু কথা শুনা, চোতালত একেলগে সময় পাৰ কৰা দৃশ্যও আজিকালি নগৰ মহানগৰৰ সমাজৰ লগতে গাঁওসমূহতো সুলভ হৈ পৰিল। আজিকালি মাক আইতাকৰ মুখত নিচুকনি গীত শুনিবলৈ পোৱা নাযায়। তাৰ কাৰণ আমাৰ বৰ্তমানৰ যান্ত্ৰিকতাৰ জীৱনবোৰ, যাৰ ফলত মাক দেউতাক, পতি পত্নী, ককা আইতাক, বাই ভনী আদি সেউজীয়া সম্পৰ্কবোৰৰ মাজত ঘূনে ধৰিছে। একক পৰিয়াল প্ৰতিষ্ঠাৰ নামত সন্তানে বিয়া কৰোৱাৰ পাছত বৃদ্ধ মাক দেউতাকক এৰি বেলেগকৈ থাকিবলৈ লৈছে, অথবা একেলগে থাকিলেও বিভিন্ন নিৰ্যাতন চলোৱাৰ দৰে অপঘাতবোৰ ঘটিছে। যাৰ বাবে বৃদ্ধ ৰোগীয়া পিতৃ মাতৃয়ে অঘৰীৰ দৰে বাটে ঘাটে বহা, খেদা খোৱা, গালি শপনি সহ্য কৰা, মাৰা, হত্যা আৰু বৃদ্ধাশ্ৰমত আশ্ৰয় ল'বলগীয়া ঘটনাবোৰৰ সমাজত ঘটি আছে। বৰ্তমান সময়ত মানুহবোৰে পিতৃ দিৱস, মাতৃ দিৱস, ভাতৃত্ববোধৰ দিৱস আদিৰ দৰে দিৱস পালন কৰা দেখা যায়। কিন্তু সেই দিৱস এদিনেই পালন কৰি কিমানজনে তাৰ তাৎপৰ্য আৰু প্ৰাসংগিকতা অনুধাৱন কৰিছে, সেইটোৱেই বিশেষ বিচাৰ্য বিষয়। প্ৰতিটো দিনে আমাৰ মন মগজু হৃদয়ত মাক দেউতাক, ভাতৃ ভগ্নী, আত্মীয় স্বজন সকলোৰে বাবে সেউজী আৱেগ আৰু সম্পৰ্কবোৰ কঢ়িয়াই ফুৰিব লাগে। কাৰণ প্ৰতিটো দিনেই তেওঁলোকৰ বাবে সন্তানৰ জীৱন উৎসৰ্গিত হ'ব লাগে। প্ৰতিটো পলে অনুপলে তেওঁলোকৰ বাবে সাজু থাকিব লাগে। প্ৰকৃততে তেতিয়াহে তেওঁলোকৰ বাবে আমাৰ চিৰকৃতজ্ঞতা থাকিব। মা দেউতাই নিস্বাৰ্থভাৱে নিসংকোচে সন্তানৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰে। কিমান নিদ্ৰা, কষ্ট, ভোকত থাকিও সন্তানক তুলি তালি ডাঙৰ দীঘল কৰিছে, তাক কোনো মূল্যৰে জুখিব নোৱাৰি।
তেওঁলোকে তাৰ প্ৰতিদান কেতিয়াও সন্তানৰ পৰা নিবিচাৰে, তাৰ মূল্য কেতিয়াও সন্তানৰ পৰা নলয় আৰু আশাও নকৰে। গতিকে তাৰ তুলনাত সন্তানে মাক দেউতাকক দিছে কি? মাক দেউতাকক লৈ সন্তানবোৰে কিমান চিন্তা চৰ্চা কৰে, সেইবোৰেই চিন্তা কৰিবলগীয়া বিষয়। তাৰ বিনিময়ত সন্তানবোৰে তেওঁলোকক দিছে দুখ, কষ্ট, বেদনা, বিশ্বাসঘাতকতা আৰু অত্যাচাৰ। গতিকে আমি কোনোদিনে মা দেউতাৰ চকুলো আৰু ঘামৰ মূল্যক পৰিশোধ কৰিব নোৱাৰোঁ। আমি ধৰুৱা হৈ জীৱন চলিব লাগিব আৰু ধৰুৱা হৈ মৃত্যুবৰণ কৰিব লাগিব। আমি 7 জনম কি 100 জনম পালেও কোনোদিনে তাৰ মূল্য পৰিশোধ কৰিব নোৱাৰিম। সেয়ে সকলোৱে নিজৰ মা দেউতাকক সন্মান, শ্ৰদ্ধা, যথোপযুক্ত খোৱা বোৱা, চিকিৎসা, আদৰ যতন আদি লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো বাঞ্ছনীয়।